আজিকালি গাঁৱত কিন্তু নেদেখো চহৰলৈ গ'ল বুলি শুনিছো যি হ'ল হ'ল ভালেই হ'ল গাঁৱৰ ল'ৰা কেইটা বাচি গ'ল মোলা বাইদেউ যেখেনো পলাই গ'ল মোলা বাইদেউ যেখেনো পলাই গ'ল সঁচাকে ৰে দোস্তি মোলা বাইদেউ যেজনী পলাই যাবা কিবা একদম গাঁওখন খালী খালী হৈ গ'ল ন ঠিক কৈছ দোস্তি দে একদম গাঁওখনত থাকিবলৈ মন নোযোৱা হৈ গ'ল আজিকালি গুড মৰ্নিং বাৰু এতিয়া তহঁতি কচোন কালি যে কবিতা লিখি আনিবলৈ কৈছিলো লিখি আনিছ নাই তহঁতি ছাৰ লিখি আনিছো আজি ধন্তি স্কুল নাহিলে হ'ব পায় ছাৰ মই আহোঁতে তাৰ ঘৰত সোমাইছিলো নহয় সুধিছিলো তাক স্কুল নাযাওঁ নি বোলো এই তাৰ মাকে কৈছে তাৰ বোলে গোটেইখন হাগনি হৈছে বোলে কালিৰ পৰা হয় নি কিবা উল্টা পুল্টা খালে চাগে সি গৰমত সেইকাৰণে হাগনি হৈছে এতিয়া তহঁতিয়ে এটা এটাকে কবিতা শুনাচোন বাৰু শুনা চিংকি প্ৰথমতে তয়ে শুনা চিংকি বৰ বেলেগ কবিতা লিখিলি তই হ'ব আৰু দে এইবাৰ পিছে কোনে শুনাবি শুনা তুমি অহাৰ পৰা মানুহৰ ভয়তে লুকাইছে হাত ভৰি আহিলাতো আহিলা ইয়াতে খুপনি পুতি বহিলা তুমি আহি সকলোকে কিমান চিন্তাত পেলালা তুমিনো কি বুজিবা ৩-৪ মাহৰ পৰা লকডাউন কাৰফিউ ক'তো যাব নোৱাৰি ঘৰতে হৈছো বৰ আমাৰ দৰে মানুহৰ অশান্তি সীমা নাই ভালদৰে এসাঁজ খাবলৈ পোৱা নাই কৰোণা সোনকালে যোৱা গৈ তুমি দেশখন আকৌ আগৰ দৰে শান্তিময় কৰি বা বৰ ধুনীয়া কবিতা লিখিছ বিকি সঁচাকে দেই কৰোণাটোৰ পৰা মানুহৰ একদম শান্তি নাইকিয়া হ'ল আৰু কেতিয়ানো কৰোণাটো শেষ হ'ব আৰু দেই আকৌ আগৰ দৰে দেশখন হৈ পৰিব আৰু বাৰু ঠিক আছে ৰকি এতিয়া তই শুনাচোন ছাৰ মই ধুনীয়া কবিতা লিখি আনিছো শুনাইছো বাৰু দেই 1 2 3 আজিকালি দোকানৰ পৰা একো আনিব নোৱাৰি কিনি বস্তুৰ যিহে দাম আমাৰ দৰে মানুহেচোন নাখাই মৰি যাম মিঠাতেলৰ ফালেতো চাবকে নোৱাৰি সদায় বইল ভাত জানো খাব পাৰি মিঠাতেলৰ দাম কম থাকোঁতে খাইছিলোঁ ফুলা লুচি আজিকালি মায়ে দিয়ে গুড়ৰ লগত শুকান ৰুটি আৰু তাকে খাই স্কুললৈ আহোঁ লৰি ৰকি তয়ো ভাল কবিতা লিখিছ দেই আজিকালি মূল্য বৃদ্ধিয়ে গোটেই আমাৰ লিখীয়া সাধাৰণ জনতাক একদম জুৰুলা কৰি পেলাইছে আৰু কিনো হ'ব আৰু দেশখন হ'ব বাৰু দে তহঁতৰ তিনিওটা কবিতা কেইটা ভালেই লাগিলে বাৰু শুনি এতিয়া ক্লাছটো ইমানতে সামৰো আৰু নে কি কওঁ ছাৰ আজিলৈ সামৰক আৰু তেনেহ'লে ঠিক আছে তেনেহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টো আমি সামৰিছোঁ যদিহে আমাৰ কবিতাকেইটা আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ছাইডত থকা ঘণ্টিটো বজাই অল কৰি দিব তেনেহ'লে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ বাই